Hello everyone, সকলোকে স্বাগতম মানে মই অফিসৰ পৰা জাস্ট আহি পাইছো এতিয়া 5:30 বাজিছে আহি পাই পেলাই আজি কিয় ভিডিওটো বনাইছো কৈ আছো প্ৰথম মেডামক ফোন এটা কৰি লওঁ ৰখক কাৰণ আহি পাই প্ৰথম তে কোৱাটো মানে অভ্যাস আৰু আহি পালো বুলি হেল্ল' শুন আহি পালো হা ওকে ঠিক আছে মই ফ্ৰেছ হৈ কল কৰি আছো ভিডিও কল হ'ব দিয়া ঠিক আছে বাই 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 এতিয়া কল কৰা হ'ল ধুনীয়াকৈ কাপোৰ চাপোৰ সলাই ফ্ৰেছ হৈ লওঁ আজি মানে কিয় ভিডিওটো বনাই আছোঁ আজি RCBৰ মেটচ আছে ফাইনেল আৰু প্ৰথমবাৰ RCB ফাইনেল পাইছে আৰু এটা ফোন আহিল কিবা চ' একচুৱেলি মানে এটা অৰ্ডাৰ আহিছিলে তো অৰ্ডাৰটোৰ কাৰণে ফোন আহিছিলে তলৰ পৰা অৰ্ডাৰটো লৈ আহিলোগৈ এইটো বস্তুটো এনেকুৱা মানে এই মোৰ এইফালে যে খিৰিকী আছে ইয়াৰ পৰা খুলি থ'লে মহ সোমায় তো ফ্লিপকাৰ্টত এটা বস্তু পাইছিলোঁ মানে আঁঠুৱা নিচিনা ধুনীয়াকৈ ৱালত লগাই থৈ দিব পাৰি এতিয়া মহটো নোসোমায় তো তলৰ পৰা আহিছোঁ ন পুৰা ভাগৰ লাগি আছে আজি ভিডিঅ'টো এইটো কাৰণে বনাই আছোঁ আজি IPL যিহেতু ফাইনেল আছে তাৰ লগতে মোৰ ডেইলি লাইফৰ শ্বেডিউলটো সকলোকে দেখাম বুলি ভাবিলোঁ আৰু তো এতিয়া অফিচৰ পৰা আহি ফাৰ্ষ্ট ফোন চোন কৰা হৈ গ'ল এতিয়া ডাইৰেক্ট ফ্ৰেছ হৈ মই চাদৰ ওপৰত যাওঁ আৰু ছানছেট যাওঁ তাৰ আগতে খিৰিকীখন খুলি দিওঁ বহুত মানে ভিতৰৰ বহুত গৰম থাকে তো খিৰিকী মই গোটেইকেইখন এতিয়া খুলি দিম তাৰপিছত ফেন লগাই দিম হাৱাটো বাহিৰত গুচি যাব তাৰপিছত AC লগাই দিম ফেন চেন পুৰা লগাই দিছোঁ ভিতৰৰ গৰমটো মানে বাহিৰলৈ ওলাই যাব পাৰে আৰু এই মই জিমৰ দুটামান বস্তু আনিছিলোঁ মানে আজি কালি আহি পালে মই এতিয়ালৈকে ইনষ্টলে কৰিব মানে সময় হোৱা নাই এইটো পুৰা ঘৰতে জিম মাৰিব পাৰিম এইটো আজি ঠিক ঠাক কৰিব লাগিব একদম পুৰা লেতেৰা হৈ আছে তো এইটো ঠিক ঠাক কৰিম কালি ৰাতি ভিডিঅ' বনাই ষ্টেণ্ড এনেকৈয়ে থাকিলে ঠিক কৰিব লাগিব এইখিনি তো এতিয়া মই মোৰ ৰুমত যাওঁ আৰু এইটো ৰুমো অলপ লেতেৰা খেলি মেলি হৈ আছে মানে ৰাতিপুৱা অফিচত লৰালৰি গৈছোঁ ন সেইটো কাৰণে একদম খেলি মেলি হৈ আছে ঠিক আছে তো অলপমান বাহিৰৰ ভিউটো দেখাই দিছোঁ ছানছেট হ'ব আছে ছানছেট হ'বলৈ গৈ আছে এইখন মোৰ বেলকনি আছিলে আগৰ ভিডিঅ'কেইটা যোনে চাইছে আৰু কি ধুনীয়া ভিউ চাওকচোন একদম বেলিটো ডুব যাওঁ হৈ আছে আৰু মই অফিচৰ পৰা আহি সদায় হয় ইয়াতে বহোঁ নহ'লে মই ওপৰত ছাদত যাওঁ এতিয়া মই আজি ওপৰত যামগৈ ছাদত জল্দি যাওঁ ছানছেটৰ ভিউটো চাওকচোন কি ধুনীয়া লাগে এইকেইটা বহি মানে একদম বেলিটো ডুব যায় সূৰ্যাস্ত আৰু একদম এতিয়া পুৰা ফ্ৰেছ হৈ RCB টি চাৰ্ট পিন্ধি লৈছোঁ আজি RCB জাৰ্চি অফিচিয়েল ফেন টি চাৰ্ট এইটো পুৰা অফিচিয়েল হয় পুমা ৱেবছাইটৰ পৰা কিনিছিলোঁ যোৱা বছৰ 2000 মান টকা লৈছিলে চাগে এতিয়া ওপৰত যাওঁ ছাদত খেল ষ্টাৰ্ট হ'ব দেৰি আছে আৰু ধুনীয়াকৈ এনেই আৰু অলপ ছাদত ছানছেট যাওঁ ভিডিঅ' কল কৰিম আৰু মই মানে সদায় ধুনীয়াকৈ কাপোৰটো আনো আৰু মেচিন খুলি ইয়াতে পেলাই থৈ দিওঁ সদায় আৰু সপ্তাহত এবাৰ মই গোটেই মেচিনটো অন কৰি দিওঁ মানে কনষ্ট্ৰাকশ্যন চলি আছে কিবা সেইটো কাৰণে অলপ হাল্লা হৈ আছে সেইটো কাৰণে ইমান কথা পাতি ভাল নালাগিব আমাৰ বেলকনিয়ে ঠিক আছে তাতকৈ চাওক কি ধুনীয়া ভিউ চোৱা হাই বুলি দি দিয়া মেডাম আজি দূৰত আজি তোমাক অনলাইনে মানে খেল দেখাম আৰু লগে এনেকৈ জাৰ্চি পিন্ধি তুমিও পিন্ধিলা হয় দেখাই খাম RCB জিতিলে তোমাক মই কেক কাটি খুৱাম ম'ম' চম' খুৱাম দিয়া চিন্তা কৰিব নালাগে এতিয়া ক্লাছটো বনাই লওঁগৈ ঠিক আছে বাই বাই এতিয়া মই সদায় মানে অফিচৰ পৰা আহি ক্লাছ দিওঁ এনেই ৰাতি 8টা মানৰ পৰা দিওঁ আজি যিহেতু খেলো আছে আৰু আজি মানে লেকচাৰটো অলপ দীঘল হ'ব গতিকে এতিয়া মই ৰেকৰ্ডেড লেকচাৰ দিম আজি মেথছৰ চেপ্টাৰ নাম্বাৰ মানে 3 NCERT এক্সাৰচাইজ কৰাই আছোঁ অলপ দীঘলীয়া ভিডিঅ' হ'ব সেইটো কাৰণে এতিয়াৰ পৰা বনোৱা আৰম্ভ কৰি দিওঁ এতিয়া 6টা বাজিছে 7:30লৈকে শেষ হৈ যাব 1.5 ঘণ্টাত ফাৰ্ষ্ট কাম মই এতিয়া লেপটপটো অন কৰোঁ অলপমান ছেট আপ কৰোঁ আৰু কিবা এটা খাই লৈ বনোৱা আৰম্ভ কৰি দিওঁ ক্লাছটো মোৰ ডেইলি শ্বেডিউল সেইটোৱে অফিচৰ পৰা আহি ইমান কষ্ট কৰি দিছে লাগিব মানে ক্লাছটো আৰু কিবা এটা খাওঁ মানে ডিঙিটো বেয়া বিষাই আছে তো ফাৰ্ষ্ট অফ অল ফ্ৰিজত চাওঁগৈ কি আছেনো খাবলৈ মই আহি পেলাই অকল ঠাণ্ডা বস্তু খাওঁ মানে গৰম ন এতিয়া বহুত এতিয়াই যদি গৰম আকৌ কিবা খাই দিওঁ তো ফ্ৰিজত মই ঠাণ্ডা বস্তুৱে ৰাখোঁ ৰিয়েল জুচ বা এইটো মই আজি ম'মৰ লগত খাম খেল চাই থাকোঁতে এতিয়া মই ৰিয়েল জুচে খাই লওঁ ঠিক আছে তো খাই ভিডিঅ' বনোৱাত বহোঁ ছেটআপটো দেখাই আছোঁ কি ইউজ কৰোঁ মই আগতেও ভিডিঅ' এটাত দেখাইছোঁ কি ইউজ কৰোঁ তো এতিয়া কিটচেনৰ পৰা ৰিয়েল জুচ লৈ
টেবুলত বহোঁ একদম 1-1.5 ঘণ্টা কণ্টিনিউৱাছ ডিঙি বিষাই যাব অফিচত কাম কৰোঁ বেলেগ বেংকিঙৰ ইয়াত আহি কাম কৰোঁ বেলেগ ৰাতি 1-2লৈকে মই কামেই কৰি থাকোঁ এতিয়া ভিডিঅ' বনাওঁগৈ এতিয়া মই যদি ছেটআপটো আকৌ এবাৰ দেখাই দিওঁ ইয়াতে মই মাইকটো লগাই লওঁ ধুনীয়াকৈ যাতে কথাখিনি কৈ থাকোঁতে মাইকৰ শব্দটো ভালকৈ আহে JBLৰ মাইক ইউজ কৰোঁ বাকী এইটো Asusৰ লেপটপ হয় এইটো Wacomৰ পেন টেপ হয় য'ত মই পেন দি লিখোঁ সেইটো পেন আছিলে ঠিক আছে আৰু মই আগত কাৰণ ভিডিঅ' বনালে মোৰ ভিডিঅ'বিলাক চাব ইয়াতে এটা মোৰ তলত কেমেৰা এটা আহি থাকে এইটোৰ পৰা আহে Logitechৰ হয় ৱেব কেম এইটো 2000 মান লৈছিলে আৰু এই গোটেই ষ্টেণ্ডডাল বহুত ভাল ষ্টেণ্ড হয় এইডালো চাগে 1500-2000 লৈছিলে বহুত দিন হ'ল মানে এইটো বহুত ভাল ষ্টেণ্ড মানে হেভি আৰু লাইটিং ছেটআপটো ইফালৰ পৰা এটা লাইট আহে আৰু ইফালৰ পৰা এটা টিউব লাইট আহে তেতিয়া মোৰ মুখখনত ভালকৈ মানে ফ'কাছটো পৰে এতিয়া জুচ খাই ভিডিঅ' বনোৱা আৰম্ভ কৰোঁ কিন্তু বহুত মানে গৰম ঠিক আছে কাৰণ মই ভিডিঅ' বনালে কি হয় মই ফেন দিব নোৱাৰোঁ কাৰণ ফেনৰ শব্দটো আহি যাব তো সেইটো কাৰণে ডাইৰেক্ট AC অন কৰিব লাগিব এতিয়া ঠিক আছে তো আপোনালোকক অলপ পিছত দেখাইছোঁ 1-1.5 ঘণ্টাৰ পিছত এতিয়া মই ভিডিঅ' বনোৱাত লাগি যাওঁ বাই বাই ফাইনেলি ভিডিঅ'টো হ'ল মানে ক্লাছটো কৰাই হ'ল প্ৰায় 1 ঘণ্টামান হৈছে কালিও আধা ঘণ্টামান বনাইছোঁ মানে এক্সাৰচাইজৰ কুৱেশ্যনত বহুত দীঘল হৈছে মানে চেপ্টাৰ নম্বৰ 3টো বহুত ডাঙৰ আছে ৰৈখিক সমীকৰণটো এনেও তো হৈ গ'ল ফাইনেলি আৰু 7:30 বাজিবও হৈছে আৰু কিমান মিনিট আছে 5 মিনিট চ' সেইটো কাৰণে মই টিভি অন কৰিছোঁ আৰু আটাইতকৈ ভাল লাগে কি জানেনে মই খেল হ'লে কেতিয়াবা অৰ্ডাৰ কৰি দিওঁ ৰাতি কিবা এটা বেলেগ খাম কিন্তু এতিয়া KFCৰ পৰা ধুনীয়াকৈ চিকেন পপকৰ্ণ আৰু কিবা কিবি চিকেনৰ অৰ্ডাৰ দিছোঁ ধুনীয়াকৈ টেবুলটো এইটো শ্বিফ্ট কৰি ইয়ালৈ আনিম একেতে টিভিৰ সন্মুখত বহি পুৰা খেল চাই আজি মজাকৈ এনজয় কৰিম এনেকৈ মই অকলে এনজয় কৰি থাকোঁ আৰু মানে অকলে থকা হয় ন সন্ধিয়া সময়খিনি এনেকৈ পাছ কৰা হয় আৰু কষ্ট কৰোঁ ভিডিঅ' বা ক্লাছত বহুত কষ্ট হয় বাট সেইটো মই এনজয় কৰিব শিকিলোঁ মানে প্ৰত্যেকটো বস্তু মানুহে জীৱনত এনজয় কৰি যাওক চব বস্তু ইজি লাগিব আৰু টান কাম হ'লেও আপোনাৰ সহজ লাগিব চব বহুত জ্ঞান দি দিলোঁ এতিয়া আহক আমি খেল চাম ফাইনেলি খেল ষ্টাৰ্ট হ'ব গৈ আছে চোৱা বহুত খানাটো আহি গ'ল কিন্তু বহুত বেয়া লাগিছে কি প্ৰথম RCB অপেনাৰ ফিল্ড শ্বটটো আউট হৈ গুচি গ'ল চাউণ্ডটো মিউট কৰি দিওঁ নহ'লে হেৰি লাগি যাব কপিৰাইট লাগি যাব পাৰে তো খানাটো আহিলে কিন্তু একো নাই কলি আছে বাকী চব আছে সিহঁতে কৰিব বাকী ৰানখিনি ফিল্ড শ্বট আউট হৈ গ'ল কি আহিছে একবাৰ ইয়াতে আছে চিকেন পপকৰ্ণ ইয়াতে চিকেন ষ্টিপছ উইথ চচ এণ্ড মেয়নিজ কিবা কিবি দিছে আৰু খেল চাই পুৰা ধুনীয়াকৈ এনজয় কৰোঁ অলপ টাইম ইয়াৰ পৰা খেল চাওঁ ধুনীয়াকৈ খাওঁ তাৰপিছত আকৌ অলপ পিছত মাজত লাগিলে ভিডিঅ' এটা বনাই দেখাই দিম ঠিক আছে এতিয়া পুৰা আপোনালোকেও খেল চোৱাত বহিছে চাগে আৰু যোনে যোনে IPL ভাল পায় ভিডিঅ'টো বাৰু 2 দিনমান দেৰিকৈ আপলোড কৰিম বা হয়তো কাইলৈ পৰহিলৈ আপলোড কৰিম তো হয়তো চবেই এইটো সময়ত হয়তো বেছিভাগ মানুহে খেলেই চাই আছে তো আপোনালোকে চাওক মই চাওঁ এনজয় কৰোঁ খাই পুৰা খেল পুৰা একদম চলি আছে এতিয়া কোন জিতিব এতিয়ালৈকে ক'ব পৰা নাই কাৰণ 10:30 বাজিব হ'ল আৰু মানে 191 টাৰ্গেট দিছে RCB টাৰ্গেটটো আৰু অলপ বেছি দিয়া হ'লে চান্স আছিলে নাজানো কি হয় বাৰু খেল কিন্তু মোৰ মানে অকণমান ভোক লাগিছে আৰু ৰাতি আমি অসমীয়া মানুহ হয় ন ভাত নাখালে ৰাতি গেছ হয় বুলি ভাবোঁ আমি তো ভাত অকণমান খাব লাগিব আজি মই বেলেগ এটা বস্তু বনাম মানে অথনিটো মই চিকেন খালোঁ পুৰা ভোক মানে ইমানো নাই আৰু পেট ভৰি আছে তো মই কি ভাবিছোঁ আজি খিচিৰি বনাম বেচেলৰ ষ্টাইল খিচিৰি একেবাৰতে হ'ব মানে ভাত আৰু দালি একেবাৰে মই আপোনালোকক ৰেচিপিটো কৈ দিছোঁ ফাৰ্ষ্ট পিঁয়াজ কাটিম তাৰপিছত তেলত দি ধুনীয়াকৈ ভাত দালি ভাজি তাতে পানী দি দিম তাত আলু এটা দি দিম চিটি মাৰি দিম মজা হ'ব মই দেখাই দিম বনি কেনেকুৱা হয় এতিয়া এইবিলাক চাফা তাফা কৰি লওঁ প্ৰথমে খানাখিনি খোৱাৰ তাৰপিছত দালি অলপ মই তিয়াই থৈছিলোঁ দালি দি খিচিৰি বনাম আৰু RCB মানে মজা খেলি আছে জিতু মানে জিতিব লাগে আৰু এতিয়া জিতু খেলি আছে ঠিক আছে 4টা উইকেট লৈ ল'লে কুণাল পাণ্ডেয়া মজা খেলিছে শেফাৰ্ডে ল'লে আশা কৰিছোঁ জিতিব এতিয়া টাইম আউট হৈছে মানে 13 অভাৰ গ'ল আৰু মোৰ এফালে যোনটো মই খিচিৰিৰ কথা কৈছিলোঁ এইটো ৰেডি চাওক মানে খাই এইটো মজা লাগে আৰু কম টাইমত হয় আৰু বেচেলৰ মানে খিচিৰি হয় আৰু এইটো হয়তো চবেই বনাব পাৰে মই যেনেকৈ আইডিয়াটো দিলোঁ কোনোবা যদি বেচেলৰ মানুহে ভিডিঅ'টো চাই আছে এনেকৈ খিচিৰি বনাব বেছি টাইমো নালাগে আৰু বেয়া টেষ্টি বনায় মানে মোৰ
স্পেচিয়েল কিছুমান আইটেম বনাব পাৰোঁ মানে অতি কম সময়ত আৰু এনেকৈ এতিয়া মই জল্দি খাই লওঁ কাৰণ আজি যদি RCB জিতে বহুত ভাল লাগিব ভিডিঅ' আৰু এটা বল ফাইনেলি মানে কি ক'ম আৰু কেনেকুৱা অনুভৱ আৰু প্ৰায় 18 বছৰৰ মূৰত RCB ফাৰ্ষ্ট টাইম ফাইনেল জিতিছে মোৰ এতিয়াও মনত আছে মই যেতিয়া একদম সৰু আছিলোঁ তেতিয়া প্ৰথমবাৰ IPL হৈছিলে প্ৰথমখন মেটচ হৈছিলে তেতিয়া কলকাতা আৰু RCBৰ হৈছিলে আই থিংক তেতিয়া ব্ৰেণ্ডন মেককালামে 158 মাৰিছিলে সেই মেটচখনত তেতিয়া মানে মই ভাবিছিলোঁ কেনেকুৱা আজিকালি খেল হৈ গ'ল তেতিয়া 2008 চনত ধোনী আৰু তেতিয়া আপোনাৰ ৰোহিত শৰ্মা বেলেগ বেলেগ পাৰ্টি আমি ভাবিছিলোঁ দেই সৰুতে বা ধোনী আৰু ইহঁতে বেলেগ বেলেগ পাৰ্টি দেখোন তেতিয়া 2008 চনৰ কথা মই 2003 চনত প্ৰথম স্কুল গৈছোঁ 2005 চনত ক্লাছ 1ত মানে 2008 চনত মই ক্লাছ 4ত আছিলোঁ সেই ক্লাছ 4ৰ পৰাই মই মানে খেল চাইছোঁ তেতিয়া জানা বুজা হোৱাৰ পৰাই হয়তো ক্লাছ 6 মানৰ পৰা 2010 চন মানৰ পৰা মই RCBক ছাপোৰ্ট কৰিব লৈছোঁ লাহে লাহে খেলত বহুত ইণ্টাৰেষ্ট বাঢ়িলে চব খেলৰ মই ডেটা লিখি ৰাখোঁ তেতিয়াই 2010 চনতে আজিৰ পৰা 15 বছৰ আগতে তাৰপিছতে তেতিয়া ক্ৰিছ গেইল এবি ডিভিলিয়াৰ্ছ আৰু বিৰাট কোহলি আহে বেয়া পিতে মানে এই তিনিজন মোৰ ফেভৰেট হৈ গৈছিলে তেতিয়া আৰু সেই 2011-12 চনৰ পৰা তেতিয়াই এখনো RCB খেল মিছ নকৰোঁ চব খেল চাওঁ 2016 চনত যেতিয়া ফাইনেলত হাৰিছিলে ন তেতিয়া বহুত বেয়া লাগিছিলে আজি মানে ভাবি আছিলোঁ কি হয় কি নহয় কিন্তু ফাইনেলি আজি জিতি গ'ল আৰু মানে বিৰাট কোহলি যেতিয়া লাষ্টৰ বলটোত কান্দি দিছে ন একদম মানে কি এটা বেলেগ এটা ফিলিং হৈছে আৰু এতিয়া ফাইনেলি আজি ভালকৈ শুব পাৰিম আৰু কাইলৈ অফিচত আমাৰ ডিপাৰ্টমেণ্টত কিবা এটা পাৰ্টি দি দিম সিহঁতক কৈ আছিলোঁ RCB জিতিলে পাৰ্টি হ'ব আৰু মেডামকো পাৰ্টি দিম আৰু এতিয়া গুড নাইট মই এই ট্ৰফি ল'ব চাগে সিহঁতে সেইটো চাই শুই যাওঁ আৰু টিল দেন গুড নাইট বেলেগ এটা ব্লগত লগ পাম